গাইস ওয়েলকাম টু মাই একে এসএমএস ব্লগার। আজি আমি ফুৰিবলৈ যাম, মানে আজি এতিয়া আছো দখলাবাৰত। মোৰ ফ্ৰেণ্ডছ নিখিল ভাই আৰু কমল ভাই চাও। আৰু এতিয়া আমি ফুৰিবলৈ যাম, কলৈ যাওঁ নাজানো, কিন্তু ফুৰিবলৈ ধামাকা ঠাই ফুৰিবলৈ যাম। এতিয়া আমি তললৈ যাই আছো আৰু ইয়াৰ পিছত আমি ফুৰিবলৈ যাই আছো। তো গাইস আমি এতিয়া যাই আছো নদী পাৰলৈ, মানে নদী ঘাটলৈ। ইয়াৰ দখলাৰ কাষতে এটা নদী ঘাট আছে, সেই ঘাটটোৰ বিষয়ে মই আপোনালোকক তাৰপিছত আমি আগলৈ যাই থাকিম। কমল ভাই আৰু নিখিল ভাই আগত আছে, মই অলপ লাহে লাহে যাই আছো। আৰু আগত বা এইটো ৰাস্তা দি আহিবা নাই, সেইকাৰণে আমি আহিছো খুৰকি চাই থাকিব। ফাইনেলি আহি গলো। চাইকেল কেনেকৈ থৈছো চাওক আপোনালোকে, চাওক। আৰু যাম নদীটো আপোনালোকক দেখুৱাম। তো গাইছ এতিয়া তললৈ যাই থাকো। উল্টি নপৰোৱা। তো গাইছ নিখিল এতে কৈছে উল্টি যাম বুলি, কিন্তু উল্টি নাযাও। এয়া চাওক কি সুন্দৰ ভিউ, লোকেশ্যনটো ঠাই ভাল লাগিছে। তো গাইছ চাও কি সুন্দৰ ভিউ। আৰু আগলৈ যাইছো। আমি তিনিও আহিছিলো, এতিয়া আমি যাই আছো অলপ আগলৈ। আৰু আগতে পাহাৰৰ অলপমান বঢ়িয়া ধুনীয়া ঠাই আছে, সেই ধুনীয়া ঠাইখিনি আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব। তো গাইছ নিখিল ভাইহঁতে তলেদি যাই আছে, মই ওপৰেদি দিলো। আৰু তলত নিখিল ভাইহঁতক মই আপোনালোকক দেখুৱাই আছো। ওৰা দীঘল আপোনালোকক নিখিল ভাইহঁতেও। আমি এতিয়া যাই আছো আগলৈ। গাইছ নিখিল ভাইহঁতে ফাঁচি গ'ল, মানে হাজি ৰাস্তা নাই ইয়াৰ। এইখিনি ৰাস্তা নিখিল ভাইহঁতে তাতে আছে, আৰু মই ইয়াতে ৰখি আছো। নিখিল ভাইহঁতে আৰু ঘূৰি আহিব বোলে ওপৰেদি। আমি এতিয়া ৰখি থাকো। মই এতিয়া নিখিল ভাইহঁতক দেখুৱাই আছো আপোনালোকক। তো গাইছ নিখিল ভাইহঁত তাতে আছে, সেইখিনি দি জাগাই দি নৰি বোলে আহিব। মোক ফোন কৰি কৈছে, মানে আটাহত নৰিনে আৰু বহুত বতাহ মাৰি আছে, এতিয়া সিহঁতে আহিব। মই ইয়াত ৰখি থাকো। তো গাইছ ফাইনেলি আহি পালো। আৰু এয়া চাওক আপোনালোকে, এয়া চাওক। আৰু এয়া নদী পাৰ, কি সুন্দৰ ঠাই। গাইছ ফাইনেলি কমল ভাই আৰু নিখিল ভাই আহি পালে। নিখিল ভাই কিবা এক্সট্ৰিম লেভেল, হাই লেভেল জাগা হয়, একদম ধুনীয়া জাগা হয়। আপোনালোকে ইয়াত আহিব দখলা। আৰু এয়া কমল ভাই কেনেকৈ ঘূৰি আছে অলপমান। আৰু এতিয়া আমি কমল ভাই মাথা ঘূৰাইছে। আৰু আমি এতিয়া অলপমান ইয়াত অলপমান ৰেষ্ট ল'ম, মানে বৈদ্য ৰ'দ দিছে নে, চেঙাত অলপ সোমাই বহু, তাৰপিছত আপোনালোকক কৈ আছো। তো গাইছ এতিয়া আমি যাই আছো। কমল ভাই সেইটো মানে নিখিল ভাই আৰু কমল ভাই আগত আছে, এতিয়া আমি যাই আছো, চাই থাকিব। আৰু ইয়াৰ পিছত মানে কি ভাটিবেলা কলৈ যাওঁ নাজানো। আৰু এতিয়া ৰাতিপুৱা হৈ আছে 12টা, মানে 1টা বাজিছে। আমি এতিয়া ঘৰলৈ যাওঁ, কিবা খাই যায় আৰু ভাটিবেলা আমি যাম বুলি ভাবিছো। কলৈ যাওঁ নাজানো কিন্তু। তো গাইছ এতিয়া আমি ফুৰিবলৈ যাই আছো, মানে এতিয়া বিজয়নগৰলৈ যাম। মোৰ সকলোবোৰ ফ্ৰেণ্ড হৈছে আৰু প্ৰাঞ্জল ভাইও হৈছে। মানে আমি এতিয়া ফুৰিবলৈ যাইছো গধূলি সময়ত, মানে দুপৰীয়া হৈছে। আৰু এতিয়া যাম আমি বিজয়নগৰ, চাই থাকিব। আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ আহিছে বা মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।